হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি এক প্ৰকাৰ। আজি দেওবাৰ, এই গা পা ধুলোঁ, ৰাতিপুৱা আধা কাম কৰিলোঁ, গা পা ধুলোঁ, ধুই পেলাই ব্ৰেকফাষ্ট খালোঁ মানে দুপৰীয়া হ'ল, ইপিনে ৰন্ধাও বহাইছোঁ। তাৰপিছত আজি আকৌ কি ভাবিছোঁ জানে, আপোনালোকক দেখাওঁ। এই ৰুমটো দেখিছে কি অৱস্থা? আজি এইটোকে চাফা কৰোঁ বুলি ভাবিছোঁ। একদম জঘন্য। ইপিনে কিন্তু ৰান্ধিবও লৈছোঁ, দুটা কামেই কৰিম। দশ পূজাৰ দৰে কাম কৰিব লাগে যে, নহ'লে নিমিলে। এইটো চাফা কৰিম। তুমি নমাই দিয়া। মই দুইজনে মিলি কৰোঁ, তুমি মোক দিবা। এইডাল হেৰি, এইডাল কঁকালৰ এইবিলাক হৈছে বাবুৰ ধনুকাঁড়ৰ লাঠি। ক'ৰ কি ধনুক, এইবিলাক আমাৰ ধনুকাঁড়, নাতি ধনুকাঁড়। এইটো তাৰ পুতলা, এইটো আৰু মাকৰে আছিল বোলে। কিবা নালাগা বস্তু বোলে পেলাই দিম। কি কি যে লাগে নালাগে এইবিলাক। আমি কৰোঁ, পিছত দেখাম আপোনাক। এইটো মুচি থাকোঁতে কি মনত পৰিছেচোন, এইটো আমাৰ মম্পুৰ মিছা মম্পুৰ জীৱনৰ প্ৰথম মানে খেলা বস্তু। বন্ধুসকল, মোৰ ডাঙৰ ল'ৰাৰ জীৱনৰ প্ৰথম সি কেঁচুৱা থাকোঁতে বাপেকে এইটো আনি দিছিল। আৰু এটা কি আনি দিছিল না, জিৰাফ টাইপ। তেতিয়াতো এইবিলাকেই বস্তু ওলাইছিল। এই আছে কোমল, কিন্তু এইটো লৈ খুব খেলিছিল। প্ৰতিটো কথাৰ স্মৃতি লগাই থাকে। এইবিলাক হ'ল বাপেকৰ, এইটো পুতেকৰ খেলা বস্তু। এইটো বাপেকৰ, এইটো পুতেকৰ। বাপেকৰ খেলিলে ওৰ কি বস্তুৰে। এই বনবিলাকে ইপিনে থ'ব লাগিব। বাবুৰ কিবা ৰেল ষ্টেচন, এইবিলাক পেলাইও নিদিয়ে, ভয়ো লাগে পেলাই দিব। আকৌ কোনোবা দিন আহি বিচাৰিব। আবু দিয়া থ'ব লাগিব ন। বন্ধুসকল, দশ পূজাতে সিপিনে আলমাৰীৰ ওপৰত চাফা কৰিলোঁ, তাৰ মাজত ৰান্ধিলোঁ। ইয়াত দালি, তাৰপিছত এয়া এখেতে আমাৰ বুটৰ ঘুগুনি বনাইছিল। এয়া আছে, এয়া মই ছজনা আলু ভাজিলোঁ আৰু ভেদাইলতাৰ বৰা আৰু ভাত। এতিয়া এখেতক খাব দিওঁ। আলহীবিলাক আহা, আলহীটো মানে নিজৰে বহা। আহিছা? পাহৰি গৈছে। ক'ত আহিছা? তাৰ ঘৰত বহা। বন্ধুসকল, এয়া আমাৰ দেওৰৰ ফেমিলি আহিছে, দেখালোৱে। চবকে চাহ দিলোঁ, চাওমিন বনাই থৈছিলোঁ ফাল্টু মালকে, সেয়া দিলোঁ। তাৰমানে নহয়, বাচনবিলাক ডাঙৰ হ'ল মানে কি জানা, তাৰমানে নহয় টপিকটো কি, চব এডিট কৰিম ন, কাটি কুটি, চিন্তা কৰিব। এই বন্ধুসকল, এতিয়া তেওঁলোকক মানে ভাত খাই যাব গৈছোঁ। তাৰে আমাৰ ঘৰত খানাৰ আয়োজন চলক, দেখাই আছোঁ। এতিয়া আমাৰ এতিয়া চাওক, আমাৰ এখেতে কাটি আছে নহৰু, তাৰপিছত এই আমাৰ দেওৰৰ মোৰ জাই খাই আছে তামোল। ভতিজা ছোৱালী তুমিও খোৱা, অংকিতাও খুব খোৱা তামোল। তামোল এয়া মোৰ দেওৰে বহি পেলাই কিবা ভাবি আছে। আৰু মমী, এয়া দেওৰৰ বোৱাৰী, তাই বেছি ইমান কিয় কান্দিছা তুমি? কিয় দুখ? তাই বৰ কান্দি আছে। পিঁয়াজ কাটি কাটি চকুৰ পানী দি ভাত নেদেখা হৈ গৈছে। আজি খানাৰ আয়োজন, পিঁয়াজ কাটিছোঁ। এইয়া তাহাঁতক মই জোৰ জবস্তি ভাত খাব ক'লোঁ। এতিয়া মই ভাত বনাওঁ, নাই বিৰিয়ানী বনাওঁ আৰু বনাওঁ। আৰু তুমি কি খাই আছা? ললিপপ। এয়া নাতিনী, আমাৰ দেওৰৰ নাতিনী, আমাৰো নাতিনী, বাপেক জীয়েকে বহি আছে। ললিপপ কোনে দিছে তোমাক? ললিপপ এই মামাই দিয়া নাই। কোনে কিনি আনিছে? জ্ঞান পাই। তাইও এইবিলাকে চাই আছে। এয়া তোমাৰ ভিডিঅ' কৰিছোঁ। তাই ভিডিঅ'টো চাই কেনে কৈছে মই চাম। তুমি ভিডিঅ'টো চাবা। হ'ব, পিছত চাবা, অলপ পিছত চাবা। ভাগিন ছোৱালী এজনী আহিছে, তাইৰ গাটো ইমান ভাল নাই, তাই শুই আছে। অংকিতা টোপনি নেকি বহুত? এই যে আলমাৰীটো ওপৰটো আজি এইবিলাক চাফা কৰিলোঁ চব।
এইবিলাক আমাৰ নাতি এই গাড়ীখন যে দেখিছে এই ট্ৰাকখন এইটো মোৰ সৰু ল'ৰাৰ সৰু কালৰ নে আৰু এই পুতলাটো যে দেখাইছিলোঁ মোৰ ডাঙৰ ল'ৰা প্ৰথম এই গাড়ীখনো মোৰ সৰু ল'ৰাৰ আৰু এইবিলাক মোৰ নাতিৰ খেলা বস্তু এইবিলাকো তেওঁৰ নাতিৰ বাপেক খুৰাক চবৰে খেলা বস্তু এইবিলাক স্মৃতি হৈ ৰ'ল আৰু চাফা কৰোঁতে আলনাখন পৰিপাতি কৰিব টাইম নাপালোঁ বন্ধুসকল আৰু এইবিলাক কাপোৰ অলপ থ'ব আছে অঁ এতিয়া মই পাকঘৰত যাওঁ এই মাংস অলপ আনিছোঁ এয়া বনাম আৰু মাছ ভাজি দিম আৰু বিৰিয়ানী বনাম আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম এয়া বিৰিয়ানী বহাইছোঁ আৰু ইফালে মোৰ জায়ে মাছ বহাইছে নাতিনীয়েকৰ কাৰণে আৰু নিজৰ কাৰণে তেওঁ মাংস নাখায় মাংসখন বহাই দিছোঁ তেখেতে অলপ লাগি মোক হেল্প কৰি দি আছে এওঁৱে মছলাখিনি মোক যোগাৰ কৰি দিছিলে দেখালোৱে বেছি জোল নহয় অলপ জোল তুমি লাগা না আমাৰ নাতিনী খেলি আছে এয়া ককাক আৰু নাতিনীয়েক গ্ৰেণ্ডপা ক'ত গ্ৰেণ্ডপা আমাৰ এখেত হ'ল গ্ৰেণ্ডপা মই হ'লো সৰু আইতা মাজু আইতা নহয় সৰু আইতা দিয়া খেলা মাৰা ময়ো খেলিছোঁ আজি আমাৰ ভাল লাগিছে দেই নাতিনী আছে চব আহিছে একদম ঘৰখন বঢ়িয়া লগা আছে আমি অকলে অকলে থাকোঁ মাৰা এয়া বন্ধুসকল ৰন্ধা বঢ়া হ'ল এয়া মাংস তৰকাৰী মই বহাই দিলোঁ মছলা পাতি দি এওঁ ফিনিচিং মাৰিলে এয়া বিৰিয়ানী আৰু এয়া তাৰমানে এজনে মাংস খায় মোৰ যায় তাৰ কাৰণে মাছ আৰু বাকী একো বনাব নিদিয়ে দিনত দালি চালি আছে কোনোবা খালে দালি ভাজি এতিয়া আমি এই কাঢ়ি চাহি ৰেডি কৰিছোঁ গতিকে এতিয়া আমি চবকে খাওঁ বহা চবকে দিওঁ কৰে অ' মা আৰু এবাৰ ক'ৰ পৰা আহে বান্দৰ এনেকৈ খোজে আৰু পিছফালে মা টুকুন্দু তোমাৰ হেল্ল' ৰ'বা তুমি হেল্ল' আমাৰ ভিডিঅ' চাব আৰু লাইক দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব হেল্ল' বন্ধুসকল টাটা বাই বাই আহা চাবা এইটো মন্দিৰ কোৱা এতিয়া কোৱা আজি থাকিবানে ভগৱানক কোৱা ভগৱান থাকিম দেই আমাৰ এটা বেবী কৃষ্ণ ভগৱান আছে জানা সেইটাতে বেবী কৃষ্ণ ভগৱান আছে চাই আহা যোৱা সেইটাতে বেবী কৃষ্ণ আছে তুমি বেবী কৃষ্ণটোক কোৱা বেবী কৃষ্ণ নম না লাইটটো জ্বলাই লোৱা কাক কৈছা কি
ভগৱানৰ লগত কথা পাতি আছে আৰু যদি আমাৰ এই গোঁসাই থাপনাৰ এই কৃষ্ণ পাই লৈ যায় খেলিবই আমাৰ এই মম্পুহঁতেতো ক'ৰ ভগৱানৰ থাপনাৰ মূৰ্তি চুৰ্তি লৈ খেলিছিল চব বাচ্চাই খেলে কিন্তু ন আমাৰ বেবী কৃষ্ণ আছে দেখিছা কোনে আনিব ভগৱানে বল আনিব বল লৈ ক'ত যাব ভগৱানে তোমাৰ লগত খেলিব নেকি ভগৱানে পাৰ্কত বাবা ভগৱানে তুমিও ভগৱান এই ভগৱানটো তাৰ ইয়াতে আছে তাইকতো কোনো শিকাই দিয়া নাই চোৱাচোন ভগৱানৰ লগত কথা কৈ আছে অঁ আনিলোঁ তাতে 4টা আছিল হ'ব এই বন্ধুসকল খানা চানা ৰেডি কৰিলোঁ এতিয়া চবকে খাব দিওঁ আপোনালোকেও খাওক আমিও খাওঁ আজিলৈ আপোনালোকে দিলোঁ বাই গুড নাইট গুড নাইট